1 নম্বৰ ৰামায়ণ কোনে ৰচনা কৰিছিল? ক তুলসীদাস, খ মহীৰ্ষি বাল্মীকি, গ বিশ্বামিত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মহীৰ্ষি বাল্মীকি। 2 নম্বৰ শ্ৰীৰাম কোনজন ভগৱানৰ অৱতাৰ আছিল? ক ব্ৰহ্মা, খ বিষ্ণু, গ শিৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বিষ্ণু। 3 নম্বৰ শ্ৰীৰামৰ বিবাহ ক'ত হৈছিল? ক মথুৰা, খ অযোধ্যা, গ জনকপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ জনকপুৰ। 4 নম্বৰ ৰজা দশৰথৰ কেইজনী পত্নী আছিল? ক 1, খ 2, গ 3। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 3। 5 নম্বৰ ৰজা দশৰথৰ কিমান পুত্ৰ আছিল? ক 2, খ 3, গ 4। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 4। 6 নম্বৰ ৰজা জনক কৰ ৰজা আছিল? ক কিষ্কিন্ধা, খ অযোধ্যা, গ জনকপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ জনকপুৰ। 7 নম্বৰ ৰাৱণ কৰ ৰজা আছিল? ক কিষ্কিন্ধা, খ লংকা, গ অযোধ্যা। শুদ্ধ উত্তৰটো হ'ব খ লংকা। 8 নম্বৰ ৰামচৰিতমানস কোনে ৰচনা কৰিছিল? ক বাল্মীকি, খ কালিদাস, গ তুলসীদাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ তুলসীদাস। 9 নম্বৰ ভগৱান ৰামে যি ধনু ভাঙি সীতাক বিয়া কৰাইছিল সেই ধনুখনৰ নাম কি আছিল? ক গান্ধী, খ পিনাক, গ বিজয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ পিনাক। 10 নম্বৰ ৰাৱণৰ পত্নীৰ নাম কি আছিল? ক মণ্ডোদৰী, খ কৈকেশী, গ সীতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক মণ্ডোদৰী। 11 নম্বৰ ৰাৱণ কোন জাতিৰ আছিল? ক দানৱ, খ ৰাক্ষস, গ ব্ৰাহ্মণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ব্ৰাহ্মণ। 12 নম্বৰ ৰাৱণৰ নাম ৰাৱণ কোনে ৰাখিছিল? ক বিশ্বামিত্ৰ, খ কুবেৰ, গ শিৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শিৱ। 13 নম্বৰ মহীৰ্ষি বাল্মীকিৰ গুৰুৰ নাম কি আছিল? ক বিশ্বামিত্ৰ, খ শিৱাজী, গ দেৱৰ্ষি নাৰদ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ দেৱৰ্ষি নাৰদ। 14 নম্বৰ বালি কৰ ৰজা আছিল? ক মথুৰা, খ কিষ্কিন্ধা, গ লংকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ কিষ্কিন্ধা। 15 নম্বৰ ৰাৱণৰ গুৰুৰ নাম কি আছিল? ক বিশ্বামিত্ৰ, খ শুক্ৰাচাৰ্য, গ বশিষ্ঠ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ শুক্ৰাচাৰ্য। 16 নম্বৰ ৰামায়ণত জটায়ু কাৰ পুত্ৰ আছিল? ক গৰুডা, খ বিভীষণ, গ অৰুণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ অৰুণ। 17 নম্বৰ ভগৱান ৰামে কিমান বছৰৰ বাবে বনবাসলৈ গৈছিল? ক 7 বছৰ, খ 12 বছৰ, গ 14 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 14 বছৰ। 18 নম্বৰ ৰাম বনবাসলৈ যোৱাৰ পাছত অযোধ্যাত কাক ৰজা পতা হৈছিল? ক লক্ষ্মণ, খ শত্ৰুঘ্ন, গ ভৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ভৰত। 19 নম্বৰ ৰাৱণে কি ৰূপত সীতাক হৰণ কৰিছিল? ক হৰিণ ৰূপত, খ ঋষি ৰূপত, গ নিজৰ ৰূপত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ঋষি ৰূপত। 20 নম্বৰ বান্দৰৰ ৰজা সুগ্ৰীৱ আৰু বালিৰ মাজৰ সম্পৰ্ক কি? ক ককাই ভাইৰ সম্পৰ্ক, খ পিতা পুত্ৰৰ সম্পৰ্ক, গ একো সম্পৰ্ক নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ককাই ভাইৰ সম্পৰ্ক। 21 নম্বৰ ৰাৱণৰ পিতৃৰ নাম কি আছিল? ক সূৰ্যনাৰায়ণ, খ কেশাৰী নন্দ, গ বিশ্বৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ বিশ্বৱা। 22 নম্বৰ চৰাইৰ ৰজা জটায়ুৰ ডেউকা কোনে কাটিছিল? ক মহিষাসুৰ, খ ৰাৱণ, গ মেঘনাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ৰাৱণ। 23 নম্বৰ বান্দৰৰ ৰজা সুগ্ৰীৱ আৰু বালিৰ পিতৃৰ নাম কি? ক অৰুণ, খ সূৰ্যনাৰায়ণ, গ উগ্ৰসেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ সূৰ্যনাৰায়ণ। 24 নম্বৰ ৰামায়ণত কিমানটা অধ্যায় আছে? ক 7টা, খ 12টা, গ 14টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 7টা।